পবিত্ৰ ৰমজান মাহত ঢিঙত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। চিকিৎসক আৰু ফাৰ্মাচিষ্টক দলবদ্ধ আক্ৰমণ গুণ্ডাৰূপী মছজিদ কমিটিৰ বিষয়ববীয়াৰ। প্ৰাপ্য ধন বিচৰাৰ বাবেই চিকিৎসক ফাৰ্মাচিষ্টসহ তিনিজনকৈ যুৱকক গুৰুতকৈ প্ৰহাৰ ঢিং জামে মছজিদ কমিটিৰ গুণ্ডাৰূপী বিষয়ববীয়াৰ। মছজিদ কমিটিৰ আক্ৰমণত গুৰুতৰভাৱে আহত চিকিৎসকসহ দুই যুৱক। ঢিং মছজিদ প্ৰাংগণত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবদ জমা দিয়া আগধন বিচাৰি গৈছিল ঢিঙৰ পটীয়া পথাৰৰ চিকিৎসক আজাহাৰুল ইছলাম, ফাৰ্মাচিষ্ট জুবাইৰ আহমেদ আৰু তাজমুল হুছেইনে। প্ৰাপ্য ধন বিচৰাৰ বাবে ঢিং জামে মছজিদ কমিটিৰ গুণ্ডাৰূপী সভাপতি জাকিৰ হুছেইন, চুলতান আলী, গুণ্ডাৰূপী অৱসৰপ্ৰাপ্ত শিক্ষক শ্বহিদুল্লাহ আৰু শ্বাহানুৰ আলমে একাংশ অচিনাক্ত গুণ্ডা বাহিনী লগত লৈ যুৱক তিনিজনক দলবদ্ধভাৱে আক্ৰমণ কৰে। আৰু এই দলবদ্ধ আক্ৰমণৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে মোবাইলৰ কেমেৰাত। মছজিদ কমিটিৰ বিষয়ববীয়াৰ এনে কাণ্ডত ঢিঙত সৃষ্টি হৈছে এতিয়া তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে এজন মছজিদ কমিটিৰ সভাপতি জাকিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। লগতে মছজিদ কমিটিৰ একাংশ বিষয়ববীয়াৰ বিৰুদ্ধেও এইসকল ভুক্তভোগী যুৱকে উত্থাপিত কৰিছে কেইবাটাও ভয়ংকৰ অভিযোগ। মছজিদ কমিটিৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক তিনিজনে মছজিদ কমিটিৰ গুণ্ডাৰূপী সভাপতি জাকিৰ হুছেইন, চুলতান আলীসহ চাৰিজনৰ বিৰুদ্ধে ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ভুক্তভোগী যুৱকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ঢিং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰু মছজিদ কমিটিৰ যোনটো আছে ঢিং মছজিদ কমিটি, ইয়াত বহুত বেয়া মানুহ জড়িত হৈ আছে। আগতে মাৰ্ডাৰত গোচৰত অভিযুক্ত আছিলে, পাছত কি হৈছে নাজানো, খালাচ পাইছে নেকি। এনেকুৱা মানুহৰ ঢিং মছজিদৰ প্ৰেচিডেণ্ট হয়। আমি মানে দোকান আগতে কিনিছিলোঁ, কিনি পেলাই পাছত আপোনাৰ কামখিনি কৰাইছিলোঁ দোকানৰ কাৰণে। পাছত মানে বেলেগ ক'ৰবাত আৰু ৰুম পাইছোঁ, তাত গুচি গৈছোঁ আৰু এইটো ৰুম মানে বেলেগক বিক্ৰী কৰি দিছোঁ। আৰু যাক বিক্ৰী কৰি দিছোঁ সি বোলে টকাখিনি গোটেইখিনি দি দিছে কমিটিৰ তাত, কিন্তু আমি এতিয়ালৈকে গোটেইখিনি টকা পোৱা নাই। এতিয়ালৈকে আপোনাৰ 30,000 টকামান বাকী আছে আৰু এই গোটেইখিনি টকা দিয়া নাই। আজি টকাখিনিৰ কাৰণে আহি গৈছোঁ ইয়াত, আহি পেলাই দোকানীক কৈছোঁ টকাখিনি আপোনালোকে দি দিছে যদি আমি গোটেইখিনি টকা পোৱা নাই। মছজিদ কমিটিৰ পাছত তেখেতে কল কৰি ফোন কৰি আছোঁ দোকানীক বহুত দিন ধৰি, ফোনো নুঠায়। পাছত মানে মছজিদ কমিটিয়ে আপোনাৰ কল কৰিছে। মছজিদ কমিটিৰ যিমানবিলাক মানুহ আছিলে, ছেক্ৰেটাৰী, প্ৰেচিডেণ্ট আৰু বেলেগ কিবা আছিলে, সিহঁতে আহি পেলাই আমাক একেলগতে তিনিজনকে আপোনাৰ এটেক কৰি দিলে। আৰু মোৰ দাদাক ইমানখিনি মানে এটেক কৰিছে, মানে বহুতখিনি মাৰিছে আপোনাৰ। মছজিদ কমিটিয়ে মাৰিছে, মছজিদ কমিটিৰ মানুহজনে মাৰিছে। আপোনাৰ যিটো দোকানৰ মালিক হয় আপোনাৰ শ্বাহানুৰ আলম, সিও মাৰিছে। তাৰ দেউতাক আছিলে এজন মাষ্টৰ মানুহ, এই আপোনাৰ বহুত বয়স ডাঙৰ মানুহ, ই একেটা মাৰিছে। আৰু মোৰ মোবাইলটো মানে কাঢ়ি লৈ গৈছে, ভিডিঅ' কৰি আছিলোঁ, এই মোবাইলটো লৈ গৈছে। মছজিদ কমিটি কোন আছিল? মছজিদ কমিটিত আছিলে আপোনাৰ চুলতান আলী নামৰ এজন মানুহ আছে, তাতে আপোনাৰ দোকানৰ লগতে হাৰ্ডৱেৰ দোকান দিয়ে, সি আছিলে। আৰু জাকিৰ হুছেইন আৰু দুই এজন আছিলে। কি সভাপতি সম্পাদক? জাকিৰ হুছেইন সভাপতি আছিলে। সভাপতি জাকিৰ হুছেইন আছিলে। মানে ইমান ডাঙৰ কাজিয়া হৈ গৈছে, মানে হাতো মানে কাজিয়াটো প্লেন আছিলে একচুৱেলি, আমি নাজানো। আমি মানে আহিছোঁ ধৰক হেৰিৰ কাৰণে, পিছত আমি বহি আছোঁ। ল'ৰাৰ যোনটো আছে দোকানৰ মালিক, সি ফোন কৰি মছজিদ কমিটিক মাতিছে। টকা বিচাৰি আহিছিলোঁ আমাৰ। আপোনালোকে বহক, মছজিদ কমিটিক মাতিছোঁ, তে আহক। মছজিদ কমিটিৰ আহিলে, আহি কেনে আমাক সুধিলে কিয় আহিলে। আমি ক'লো পইচা বাকী আছে, সেইখিনি লৈ দিয়ক। সেইটো কয় আমি নাজানো, পইচাটো নাই, সেইটো কৈ কেনে চুলতান নামৰ যোনটো মানুহ আছে, সেইটোৱে লগে আমাক মাৰপিট ষ্টাৰ্ট কৰি দিলে। সি হেৰিৰ ছেক্ৰেটাৰী হয় মছজিদ কমিটিৰ পিছনে। আৰু মছজিদ কমিটিৰ যোনটো আছে ঢিং মছজিদ কমিটি, ইয়াত বহুত বেয়া মানুহ জড়িত হৈ আছে। আগতে মাৰ্ডাৰত গোচৰত অভিযুক্ত আছিলে, পাছত কি হৈছে নাজানো, খালাচ পাইছে নেকি। এনেকুৱা মানুহৰ ঢিং মছজিদৰ প্ৰেচিডেণ্ট হয়। সিহঁতৰ প্ৰি-প্লেন কৰি কেনে আমাক মাৰিছে। জাকিৰ হুছেইন সিও আছিলে ইয়াত, শ্বহিদুল্লাহ মাষ্টৰ আছিলে, সিও কিজানি মছজিদৰ কিবা হয়। আৰু আছিলে চুলতান আছিলে, সিও আছে, মোৰ ছেক্ৰেটাৰী হয় বুলি আমাক কৈছিলে। আগতে আমি গম পাওঁ, সিহঁতে প্ৰি প্লেন কৰি আমাক মাৰিছে।
মাৰিছো জাকিৰ হুছেইন সিও আছিলে ইয়াত শহীদুল্লাহ মাষ্টৰ আছিলে সিও কিজানি মছজিদৰ কিবা হয় আৰু হেৰি আছিলে চুলতান আছিলে সিও আছে হেৰি মোৰ ছেক্ৰেটাৰী হয় বুলি আমাক কৈছিলে আগতে আমি গম পাওঁ সিহঁতে প্ৰি প্লেন কৰি আমাক মাৰিছে এতিয়া আপোনালোকে এজাহাৰ দিছে আমি এতিয়া এজাহাৰ দিছোঁ ডিং থানাত এতিয়া আমি আৰু আইনৰ যি ব্যৱস্থা হেৰি কৰিব আৰু আমি কি কৰিম মাৰপিট আপোনালোকে কেইজনক কৰিছে আমি 3জনকে মাৰপিট কৰিছে আমাৰ 3জনকে কি নাম মোৰ নাম ডক্টৰ আজহাৰুল ইছলাম আৰু মোৰ ভাইটি সি ফাৰ্মাচিষ্ট হয় সি জুবাইৰ আহমেদ আৰু তাৰ নাম তজমল হুছেইন সিও মোৰ ভাইটি হয় চবকে মাৰপিট কৰিছে চবকে মাৰপিট কৰিছে এতিয়া আপোনালোকে এজাহাৰ কাৰ বিৰুদ্ধে দিছে আৰু এজাহাৰ আমি হেৰিৰ শহীদুল্লাহ মাষ্টৰৰ নামত দিছোঁ আৰু জাকিৰ হুছেইনৰ নামত দিছোঁ শাহানুৰৰ নামত দিছোঁ আৰু চুলতান আলী যোনটো মেইন কালপিট হয় এইটো চুলতান আলীও আছিলে মেইনলি মাৰপিটত বুলিয়ে ক'ব পাৰি গুণ্ডা হিচাপে চুলতান আলীক ৰাখিছে যে গুণ্ডা হিচাপে চুলতান আলীয়ে কৈ আছে মোৰ ইয়াত দোকান আছে চাম নহয় তহঁতে কেনেকৈ আহি পেলাই টকাটো ইয়াৰ পৰা নিয় টকা নিদিওঁ আমি কিয় দিম ইমান দিন হৈ গ'ল তহঁতে দোকান কৰা নাই টকাটো কিয় দিম 25,000 টকা আমাৰ লাগিব আমাক কি নালাগে নেকি এনেকৈ কৈ পেলাই আমাকে মাৰধৰ কৰিবলৈ আৰম্ভ কৰি দিলে মানে মুঠতে আমাক যি 25,000 পৰা 30,000 যি টকা আছে এইটো মানে নিদিয়ে এইটো মানে চুলতান আলী এই যে মছজিদৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ইয়াত যেইকেইজন আছে কি চবেই মিলি মানে এইটো খাব দলাল একদমৰ দলাল হৈছে সিহঁত মছজিদৰ নামত গুণ্ডা বাহিনী পুহি আছে মছজিদৰ মানে লুণ্ঠন যিটো মছজিদৰ লুণ্ঠন চব 3-4জন নোহোৱা কৰি আছে মছজিদৰ নামত চান্দা উঠাই আছে সিহঁতে খাই আছে মছজিদৰ নামত ষ্টেণ্ড দি আছে সিহঁতে খাই আছে মছজিদৰ নামত যিকেইটা দোকান আছে দোকানৰ পৰা চিকিউৰিটি লৈ আছে কোনে খাই আছে সিহঁতে খাই আছে মছজিদে কি উন্নতি কৰিছে জানো আজি 20 বছৰ ধৰি মছজিদ তেনেকৈ আছে যেনেকুৱা আমি 20 বছৰ আগত পাইছিলোঁ তেনেকৈ আছে 20% এটা ডেভেলপ হৈছে মছজিদৰ বাকী চব সিহঁতৰ পুঁজি মানে ডাঙৰ হৈ আছে মছজিদৰ নামত একো শুকুৰবাৰ দিনা আপোনাৰ হেৰি হৈ ৰয় আপোনাৰ মটৰ চাইকেল হওক বা বাইচাইকেল হওক সিহঁত ষ্টেণ্ডৰ নামত 20 টকা 30 টকা 50 টকা কৈ তোলে আমাৰ পৰাও লৈছে 2 দিন মই দিছোঁ 50 টকা কি বাইকৰ নামত কৈ মছজিদ টকাটো ক'ত গ'ল চব 3-4জন গুণ্ডাই খাই আছে আপোনালোকৰ পইচাটো ঘূৰাই আমাৰ পইচা ঘূৰাই নিদিয়ে চিধা চিধি কৈ দিছে এটা আমাৰ লাগিব এইটো আমি খাম চুলতান আলী আৰু মাষ্টৰ আৰু জাকিৰ হুছেইন 3-4জনে খাব আৰু এতিয়া আইনে যি ব্যৱস্থা লৈ আমি গোচৰ দিছোঁ আইনৰ আইনে যিটো আমাক ডিঙৰ পৰা ব্যুৰ' ৰিপৰ্ট টাইম অফ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ